নমস্কাৰ বন্ধুসকল, আৰবি কুকিঙৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি বনাম ডিম কাৰী। ডিম কাৰী বনাবলৈ প্ৰথমে আমি ডিমকেইটা বইল কৰি ল'ব লাগিব। ডিমকেইটা আমি বইল কৰি আছোঁ। ডিম কাৰী বনাবলৈ আমাক লাগিব জলকীয়া, লং ইলাচি, নহৰু, বিলাহী, আদা আৰু পিঁয়াজ। ডিমকেইটা বইল কৰা আমাৰ হৈ গ'ল। আমি এতিয়া ডিমকেইটা গুচাই আছোঁ। ডিমকেইটা গুচাই হোৱাৰ পিছতে আমি চাকুৰে ডিমকেইটা অলপ অলপকৈ কাটি ল'ম। চব বন্ধুসকল, কেনেকৈ আমি অলপ অলপ কাটি দিছোঁ। এনেকৈ কাটি ল'লে আমাৰ ডিমকেইটা ফ্ৰাই কৰোঁতে নুফুটে। এটা এটাকৈ আমি গোটেই 4টা ডিম কাটি ল'লোঁ। বন্ধুসকল, এতিয়া আমাক লাগিব বিলাহী। বিলাহীটো আমি সৰুকৈ কাটি ল'ম। কাটি লৈ আমি মিক্সিত দি দিম।